নৈতিকতাভাৱে চাফাই প্ৰতি উদ্বুদ্ধ নহয় নেকি চহৰবাসী? এই কথা বাৰে বাৰে প্ৰমাণ দিছে চহৰবাসী নিজে। যদিও ডিফু পৌৰসভাৰ উদ্যোগত ডিফু নৈৰ বুকুত বাৰম্বাৰ চলে চাফাই অভিযান। নিমামাও এতিয়া সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচ অ'টত সিঁচৰিত আৱৰ্জনা সাৰি পুচি পৰিষ্কাৰ কৰে টাৰলাংচ যুৱ কমিটি আৰু ইক' ৱাৰিয়ৰ গ্ৰুপ। নিজৰ দোকানৰ আগত পেলাই ৰখা আৱৰ্জনা পৰিষ্কাৰৰ আহ্বান যুৱ কমিটিৰ। ফুলনিত ৱফং ৰংকেৰ আৰু বিশাল হিন্দু সন্মিলনখনি অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি। এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠনৰ লগতে সমিতিৰ কাৰ্যালয় উদ্বোধন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। প্ৰতিযোগিতাই হাৰা জিকা কিহৰ লাজ? আমাৰ চহৰবাসী ডিফু চহৰবাসীৰ আকৌ আৱৰ্জনা পেলাই জিকাত আনন্দ। চহৰখনৰ বুকুৱেদি বৈ যোৱা একা বেকা সুন্দৰ পাহাৰীয়া নৈখনত আৱৰ্জনা পেলাই আনন্দ লভে ডিফু একাংশ চহৰবাসীয়ে। নৈখনৰ বুকুত ঠাই খাই পৰা আৱৰ্জনা উঠি ভাহি ফুৰা আৱৰ্জনা চাফা কৰি ডিফু চহৰক সুন্দৰ কৰি তোলাৰ উদ্দেশ্যৰে ডিফু পৌৰসভাৰ সৌজন্যত নৈৰ বুকুত চলিল চাফাই অভিযান। এনেদৰে পৰিষ্কাৰ পৰিচ্ছন্ন ডিফু নৈখনৰ বুকুতে কল্পনা কৰিলেও একাংশ চহৰবাসী নিবিচাৰে। এই সকলক লাগে মাথো নিজৰ ঘৰৰ পৰা আৱৰ্জনা আঁতৰাবলৈ। নৈখন কোনো পৈতৃক সম্পত্তি নহয়, তাত জাবৰ পেলোৱাত আপত্তি কি? দিনৰ ভাগত নহ'লেও নিশাৰ আন্ধাৰৰ সুযোগ লৈ পেলায় এই সকল স্বাৰ্থপৰ তথা অজ্ঞানী লোকে। আজি ডিফু পৌৰসভাৰ উদ্যোগত সকলোৱে উঠি ভাহ ফুৰা কাষে কাষে ঠাই খাই থকা আৱৰ্জনাসমূহ পেলালে। পৰিষ্কাৰ হ'ল নৈৰ বুকু, কিন্তু কিমান দিনলৈ? পুনৰ আৱৰ্জনাৰে ঠাই খাই পৰিব নৈৰ বুকু। উল্লেখ্য, ইয়াৰ আগতেও লেবাৰ ইউনিয়নেও কেইবাবাৰ নৈৰ বুকু চাফা কৰিছিল। তাৰ পিছতো পৰিণতি একেই। চহৰবাসী নৈতিকভাৱে চাফাই বিচাৰিলেহে সম্ভৱ হ'ব নৈৰ সচ্ছল আৰু চঞ্চল। যি কি নহওক, ডিফু পৌৰসভাই ৰূপায়ণ কৰা আজিৰ এই চাফাই কাৰ্যসূচীখনি অধ্যক্ষ ৰাফ ৰো আৰু প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেঙেও উপস্থিত থাকি কাৰ্যসূচীখনিৰ পৰিদৰ্শন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। নিমামা হ'ল এতিয়া সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচ। বিশাল সাংস্কৃতিক ক্ষেত্ৰখনত অ'টত মাথোন এতিয়া আৱৰ্জনাৰ দম। বিশেষকৈ মহোৎসৱৰ কেইদিনত ৰেষ্টুৰেণ্ট, ফাষ্টফুড আদিৰ ওচৰে পাজৰে অসংখ্য জাবৰ দম কৰি থৈ এনেদৰে এৰি থৈ অহাত পূৰ্তিত দুৰ্গন্ধময় পৰিৱেশ এটা গা কৰি উঠিছে সকলোৰ হেঁপাহৰ সাংস্কৃতিক ক্ষেত্ৰ টাৰলাংচত। হয়, নিমাওমাৰ টাৰলাংচত এতিয়া মাথোন পুতি দুৰ্গন্ধময় গোন্ধ বতাহত। মাথোন দুদিনমান আগতে ৰঙীন আৰু মুখৰ টাৰলাংচ ক্ষেত্ৰখন ৪৬ কাৰ্বি যুৱ মহোৎসৱৰ উৎসাহ শেষ হোৱাৰ লগে লগে মুঠে নিমামাও হোৱা পৰিলক্ষিত হৈছে। কেইবা লাখ লোকৰ সমাগম হোৱা টাৰলাংচত এতিয়া মাথোন অ'টত পেলনীয়া সামগ্ৰী। ইয়াৰে মাজতে আজি টাৰলাংচ যুৱ কমিটি আৰু ইক' ৱাৰিয়ৰ গ্ৰুপ তথা একাংশ সাংস্কৃতিক কৰ্মীসকলে মিলি ৰূপায়ণ কৰিলে চাফাই কাৰ্যসূচী। হাতে হাতে ঝাৰু লৈ যিমান পাৰে পৰিষ্কাৰ কৰিলে যদিও বিশাল সাংস্কৃতিক ক্ষেত্ৰখন চাফা কৰিবলৈ এই এমুঠি মানুহে সম্ভৱ নহয়। বিশেষকৈ মহোৎসৱ চলি থাকোঁতে দিয়া ৰেষ্টুৰেণ্ট, ফাষ্টফুড, চাহৰ দোকানৰ সন্মুখত দম দম জাবৰ এনেদৰে পেলাই থৈ অহাত এতিয়া পুতি দুৰ্গন্ধময় হৈ উঠিছে। টাৰলাংচ যুৱ কমিটিৰ আহ্বান যে মহোৎসৱৰ সময়ত বিভিন্ন দোকান, ৰেষ্টুৰেণ্ট আদি দিয়া ব্যৱসায়ীসকলে যাতে নিজ নিজ দোকানৰ সন্মুখত দম কৰি অহা আৱৰ্জনা পৰিষ্কাৰ কৰি আহে। Pining la
Trike pratrok angdeng karbiri sunim sorong aja dak aklam loh tara langsung long tuning pen pining bang ke mimu jibon pusin lima tha la aklam bang ke taket ter ke tuning tak pining bang ilum teklong lo la eco barrier satung bang penang cepat duk lo arni bang ha prepor ni penatum cepat duk si arni bang ki hum karko karpek cepat duk lo lang litum kenal ke bar nian tani li hai lom Samsung sing ti chatai lom teklong lo inferior se teklong sita la krisir ke bar ni pen pini anani bang to ke dak tek tulong lo ke ter tu sogli chip pikhang jang tuning kan thang pekre la si alama bang ke la lo ki hum karko karpek tumne do posita anutin da jong se la inferior benang ji pukama tha ve pulutang te yutum cipang thiruni la si nili pudaim pu bangke itum kadok kave akar di phanta abi ngoi ponangji la pen la kapang thirta ilitum ajutang lo pu bang pechong peman dan ngi la si karbi pisoni sorong aje la hawar along ahawarti nong kido hut ta mela bang ilitum paje thang pon nang po than pon nang po osomar aphanan da itum abi bang ngoi pon nang po la si kupinya hormu chodet pen itum halasu ahu ahom kunasi ke warna ima la bangke aningar lo ke cheng si donang la kunama ke chuada ma war fit lason kalilo nila so hom kunasi warna ima pula chema tha bang to denang la lasu ka chema tha dulu pulo tangte itum rong je klamta ke bang je ning kan pen bangke ing thiret purpose ni lima tha nasi itum non iprang ke bang ji arni pen bangke la so be ka ching hoi kon bang se ke nang po News Text Report Kat News কাৰ্বি আংলং জিলাৰ ফুলনিত কাৰ্বি জনগোষ্ঠীসকলৰ পৰম্পৰাগত ৱাফং ৰংকে আৰু বিশাল হিন্দু সন্মিলন অনুষ্ঠিত কৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ফুলনি ৰেংবহম সেৱাশ্ৰম প্ৰাংগণত অহা 29, 30 আৰু 31 মাৰ্চত তিনিদিনীয়া ভক্তি ৰসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাৰ্বি জনগোষ্ঠীৰ এই পৰম্পৰাগত ৱাফং ৰংকে আৰু বিশ্ব হিন্দু পৰিষদৰ বিশাল হিন্দু সন্মিলন এই তিনিদিনীয়া ৱাফং ৰংকেৰ আৰু বিশ্ব হিন্দু পৰিষদৰ বিশাল হিন্দু সন্মিলনখনি অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে চাৰ্চিং কাঠাৰক সভাপতি ৰাজেন তকবিক কাৰ্যকৰী সভাপতি আৰু বন্ধুৰাম শইকীয়াৰীক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে এখনি শক্তিশালী আদৰণি সমিতি সেই মৰ্মে দেওবাৰে উক্ত ৱাফং ৰংকেৰ আৰু বিশাল হিন্দু সন্মিলনখনিৰ উদযাপনৰ বাবে এখনি অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰা হয় অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণ বিশ্ব হিন্দু পৰিষদৰ ডিফু প্ৰান্তৰ প্ৰচাৰক হাৰসিং তেৰণ প্ৰমুখ উদযাপন কমিটিৰ কেইবাগৰাকী বিষয়ববীয়াসকল সংৰক্ষণৰ লগতে বিশাল হিন্দু সন্মিলন এই ৰিচেপশ্যন কমিটিৰ মই সভাপতি হয় ইয়াৰ কাৰণে সকলো ৰাইজৰ হৈ মই নমস্কাৰ আগবঢ়াইছোঁ নমস্কাৰ আজি আমি শুভ উদ্বোধন কৰিব বিচাৰিছোঁ আৰু কৰিলে কাৰণ আমাৰ যিটো সংৰক্ষণ আৰু বিশাল হিন্দু সন্মিলন সভা 29, 30 আৰু 31 মাৰ্চত আমি পাতিবলৈ ওলাই আছোঁ গতিকে এই আজি শুভ উদ্বোধন কৰিছোঁ আমাৰ কাৰ্যালয়ৰ প্ৰয়োজন কাৰ্যালয় ইয়াৰ পৰা আমি সকলো কাম কাজখিনি কৰি যাতে শুভ এই 29, 30 আৰু 31 তাৰিখত যাতে আমি সংৰক্ষণ আমি পাতিব পাৰোঁ ইয়াৰ কাৰণে আমি আজি আমাৰ মাননীয় কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য আমাৰ মাননীয় খনসিং ৰংপি ছাৰক আমি উদ্বোধন কৰিবলৈ আমি অনুৰোধ কৰিছোঁ আৰু ইতিমধ্যে আমি উদ্বোধন কৰিলোঁ গতিকে আমি আশা কৰিব পাৰোঁ আৰু আমাৰ ইয়াৰ পৰা আমি আশা
আশাবাদী আহিবলগীয়া দিনটো সকলো ৰাইজেও যাতে আমাক সমৰ্থন দি আহিবলগীয়া সেই 29-30-31ত সকলো যোগদান দিব বুলি মই সকলো কাৰ্বি আংলং ৰাইজৰ পাৰ্টিৰ কাৰণে মই অনুৰোধ যাচিছোঁ আমাৰ ৰিচেপশ্যন কমিটিৰ সভাপতি ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ আমপি পৰিষদ সমষ্টিৰ অন্তৰ্গত আমগাছি মণ্ডলৰ এবাৰ 100 বছৰ পূৰ্তি উপলক্ষে উদযাপন কৰা হয় শতবৰ্ষ উদযাপন সমাৰোহ। 21, 22 আৰু 23 ফেব্ৰুৱাৰীলৈ উদযাপিত তিনিদিনীয়া কাৰ্যসূচীৰ আজি আছিল অন্তিম দিন। আমগাছি গাঁও যোৱা 1919 চনত স্থাপন কৰা হয় এই গাঁওখন। জোহান ৰা হানচে উৰ্ফে ৱৰলুন হানচে আৰু আগ্নেছ কাৰে হানচেপিৰ ঐক্যবদ্ধ প্ৰচেষ্টাত স্থাপন কৰা এই আমগাছি গাঁও তথা আমগাছি মণ্ডলী এইবাৰ 2020 চনত 100 বছৰ পূৰ্ণ কৰিলে। শতবৰ্ষ পূৰ্তি উপলক্ষে উদযাপিত তিনিদিনীয়া অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে ডিফুৰ বিশ্বপ ৰাতে ৰেভাৰেণ্ড পাল মাতৃঘাট, গুৱাহাটী প্ৰভিন্সৰ ভাইচ প্ৰভিন্সিয়েল, গুৱাহাটী প্ৰভিন্সিয়েলৰ ফ্ৰেন্সিছ জোচেফ টেৰন, গুৱাহাটীৰ প্ৰভিন্সৰ ইকনমাৰ বেনি আলিকছ, শ্বিলঙৰ পেষ্টৰেল কেন্দ্ৰৰ জনি আইপেন, আমগাছিৰ DBHSৰ ভাইচ ৰিয়েক্টৰ চলমন ডেনিছ প্ৰমুখ্য বিভিন্ন মুৰব্বী আৰু বিষয়ববীয়াসকল। Gadam Cipilo, Liliman, Kiafara Joseph Teron. Pini Dak, Catalan Gatil, Lamputa, Tum Chikidamote, Pini Nike, Dam Gachi Catholic Monduli, Nigan Paru Nangi playing Anilo. Atema, Inu the Father G. Lefebvre SJ Puabangse, Ladak, Arongpen Banghini, Tuampan, Johan Ra Hanse, Lapen Galang Lichor, Agnes Carrier Teron Pia Tuampan, Hamar Jongrong, Tarikret Shock Tarrier Chiklo. Parokresar ke peningkan baptisma pilo, alang tu baptisma gedeng penke, dak arong pen apote alang tumke, labang so dak arong arup, katri amon li ke senglo, puila pudamun, lasi pining ningkan paru mumang katalon gitu dia panang lelo, lasi non kidam tang ni thom ni pli an pinam anta dua lang, labang so ningkan paru mumang katalon gitu yang bongsi tum dulu. Mupen arong aje, kilun kikan, lapen kana ampan kitok kijir kapidu pensi, labang so. Ningkan paro mumang ba centenary celebrations pidulo. Ahok lo lang damote aprang pu not is not to Catholic ke kroy kiwan bang ke atum ke kene salvatorian fara atum. Lage paro kresner kebra troser kebalom lo. Pulai kensa megalayan tupen. Aphi ke sita paro kresner kebra krepli ningkan ke marjong rong benta Catholic dun tumdula ter khangrong. Bang trok epong baptisma gedeng. Aphe bang tuke alang litum Jerman seorang si pote ho salvatorian tum gen dengan prokesor krepo World War I. Labang so petia dang arona mai perjok cedam nang ruglo labang so phi ke Jesuit tum si lom so pan chipem pulo. Amori para Piratene report Kat News. সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Claret Unisex Salon, Kichengsi Sopinsu Lapen Soar Loapan Kipamadadim. Karbirisonium so wrong aje nang kilia pora wood Claret Unisex Salon ahinpen nang 1 pilo isi warsai kime. Laki hair straightening 2,199, hair smoothing 3,299, hair rebonding 4,299 lapen, keratin 4,299 other pen long pon igji. Apor kimi warsai kimi nang litum cemat mepin unni. Lasi labang so warsai kimi ahut nang litum tengni ne pin pen ali cuan dunik tha. Ning cipa bibe pin pen humri dam non lapen nang litum kemesen nang tek long pon igji. Adin laki rong parpi rong berot iron bridge dung difu Karbi Anglong. Kachini letho Japan humri tame 6001213664. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies,
cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিজেপি পৰিৱৰ্তনৰ শ্লোগান উঠিল ধোৱা চাঙত হয় আপোনালোকক দেখুৱাব বিচাৰিছো পৰিৱৰ্তনৰ বতাহে ঢুকি নোপোৱা এখন গাঁৱৰ ছবি এতিয়া খৰালি সময়তে হোৱা এজাক বৰষুণতে কি ৰূপ ল'ব পাৰে জানিবলৈ চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন এই দৃশ্য বোকাজান বিধানসভাৰ অন্তৰ্গত অতিকৈ পিছপৰা নীলিপ পৰিষদ সমষ্টিৰ কৈলামাটিৰ ৱফম চাৰ গাঁৱৰ পৰা চাৰটেং ইংটিলৈ যোৱা পথ নহয় যেন গৰুৰ বাট কিন্তু এই গৰুবাট সদৃশ পথেৰে এনেদৰে বছৰ বছৰ ধৰি অহা যোৱা কৰি আহিছে অঞ্চলটোৰ ৰাইজ বজাৰ সমাৰকে ধৰি ল'ৰা ছোৱালী স্কুললৈ যোৱা জৰুৰীকালীন অৱস্থাত প্ৰসূতি তথা ৰোগী এই পথেৰে অনা নিয়া কৰে আনহাতে এজাক বৰষুণ পৰিলে পথটোৰে কাষৰ নৰ্দমাৰ পানী বৈ আহি নামি আহে অকালতে বাৰিষাৰ বান কাৰ্বি আংলং জিলাৰ চহৰ এলেকাত জাক জমকতা চহৰৰ বিপৰীতে একেবাৰে ওলোটা দৃশ্য এয়া তথাপি বিজেপিৰ শাসক নেতাসকলে বিজেপি চৰকাৰৰ দিনত আমূল পৰিৱৰ্তন হোৱাৰ বুলি দাবী তোলে ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰি নিৰ্ণয় কৰক পৰিৱৰ্তন প্ৰকৃততে কোন দিশে বেহা বেপাৰ দিশত কাৰ্বিসকলক উৎসাহিত কৰাৰ বাবে গঠন কৰা কাৰ্বি সজৰ চলাং আছং অৰ্থাৎ কাৰ্বি ব্যৱসায়িক গোষ্ঠীৰ এইবাৰ পূৰ্ণ হ'ল 20 বছৰ এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ফুলচৰ তাৰাবাসা লাং হেৰাং বনভোজস্থলীত উলহ মালহেৰে উদযাপন কৰা হয় 20 সংখ্যক এদিনীয়া বাৰ্ষিক অধিৱেশন সজৰ চলাং আছঙৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা কাৰ্বি যুৱক যুৱতী তথা পুৰুষ মহিলাক ব্যৱসায়ৰ প্ৰতি উদ্বুদ্ধ কৰি আহিছে নতুনকৈ ব্যৱসায়ত নামিবলৈ ওলোৱাসকলক বুদ্ধি পৰামৰ্শ দিয়াকে ধৰি উৎসাহিত কৰি অহা এই সংগঠন এইবাৰ 20 বছৰ পূৰ্তি উপলক্ষে তাৰাবাসা লাং হেৰাং বনভোজস্থলীত এদিনীয়া কাৰ্যসূচীৰে 20 সংখ্যক সজৰ চলাং আছঙৰ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী উদযাপন কৰা হয় সংগঠনটিৰ সভাপতি মোহন সিং টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংগঠনটিৰ সাধাৰণ সম্পাদক কেশৱ টেৰাং বিশিষ্ট সমাজকৰ্মী টিমু ডেৰা কাৰ্বি লাম্মেড আমে ৱৰলং কম আজিৰ শাখাৰ পৰা সঞ্জয় টকবি প্ৰমুখ্য কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সভাত উপস্থিত থাকি কাৰ্বি সকলেও ব্যৱসায়ত বাণিজ্যৰ দিশত কেনেদৰে নিজকে নিয়োগ কৰি ব্যৱসায় আগবঢ়াই নিয়াৰ লগতে সমাজত অৰ্থনৈতিক দিশত বৰঙণি যোগাব পাৰি তাৰ বাবে দিহা পৰামৰ্শ তথা মূল্যৱান ভাষণ আগবঢ়ায় অতিথিসকলে মংগলিংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ